আজি আমাৰ ঘৰলৈ কেইজনীমান পখিলা আহিছিল। তাৰে মাজৰ এজনী হৈছে এয়া পাহি, আৰু এজনী এয়া তৃষা। এওঁলোক আহিছে আজি গছৰ পাত আৰু ফুলেৰে কিবা কিবি সাজিম বুলি, আৰু মই তেওঁলোকক ক'লোঁ যে তেওঁলোকৰ মন পচন্দৰ গছৰ পাত আৰু ফুল ছিঙিবলৈ। ডালিয়া এপাহ ফুলি পাহিবিলাক সৰি পৰিছিল, আৰু তাৰেও কেইটামান এওঁলোকে বুটলি লৈছে। ইয়াৰ পিছতে এয়া গোলাপ ফুলৰ কেইটামান পাত ছিঙিছে। ইহঁতক মই পখিলা বুলি কোৱাৰ বাবে তুহিনে মনত বৰ ফূৰ্তি পাইছে, আৰু সেইবাবে সিও পখিলা নামৰ পদ্য এটি গাবলৈ ধৰিছে। পখিলাই পাখি মেলি নাচে উৰি উৰি, আধা ফুলা কলিটি চাই ঘূৰি ঘূৰি, একেলগে খেলো বুলি কলিটিক ক'লে। ভাল পাই কলিটিয়ে পাহি মেলি দিলে। পাহি মেলি কলিটিয়ে পক পক কৰে, ফুলাহাতে পখিলাৰ মন ভৰি পৰে। তুহিনৰ পখিলা বা কেইজনীয়ে তুহিনৰ পদ্য শুনি শুনিয়ে এয়া পাত ছিঙি আছে, আৰু ইহঁতৰ এই আনন্দৰ সময়খিনি ধৰি ৰাখিবলৈকে মই ইহঁতৰ পিছে পিছে ঘূৰি ফুৰিছোঁ। আজৰি সময়ত চাই এইবিলাক ভাল লাগে, আৰু শৈশৱৰ এই ক্ষণবিলাক বৰ মধুৰ। সঁচাকৈয়ে ভাবিলেই মনটো কিবা এটা ভাল লাগি যায়। এতিয়াৰ সময়ৰ ল'ৰা ছোৱালীবিলাকে আমি যেনেদৰে খেলিছিলোঁ বা যেনেদৰে শৈশৱৰ কালছোৱা কটাইছিলোঁ, তেনেদৰে সময় কটাব নোৱাৰে। সময় সিহঁতক প্ৰয়োজনতকৈ বেছিকৈয়ে ঠেলি ঠেলি নি আছে। আজি আমাৰ পখিলা কেইজনী এনেদৰে ওলাই অহাত বৰ ভাল লাগিছে। সিহঁতক আনন্দ দিম বুলিয়ে পখিলা সাজি দিম বুলি ভাবিছোঁ, আৰু সিহঁতে অনা এই গছৰ পাতবিলাক ধুই মেলি লৈ পেলাই এয়া মই বহিছোঁহি। আৰু সাজিবলৈ বুলি এয়া এটা ফেভিকল আৰু বিন্দি লৈছোঁ। এয়া মই হাতত যে লৈছোঁ, এই পাতখিলাৰ নাম বাটাৰফ্লাই। ছিঙি দিলে এয়া চাওকচোন, ছিঙি দিছোঁ, আৰু এনেকৈ লগাই দিলে পখিলাৰ পাখি দুখন হৈয়ে যায়। আৰু আগফালে দুডাল বন লগাই দিম, আৰু এটা নিমপাত কাটি ল'লে ইয়াৰ গাটো হৈ যাব। মই যে এবাৰ বাটাৰফ্লাই বুলি ক'লোঁ, আমি যে টেঙেচি টেঙা খাওঁ, সেই দেখিবলৈ কিন্তু ইয়াত টেঙেচি টেঙাৰ পাতটোৰ নিচিনাই হয়। আমি খোৱা টেঙেচি টেঙাটো সেউজীয়া ৰঙৰ, আৰু এইটো হৈছে বেঙুনীয়া ৰঙৰ। এতিয়া মই পাতখিলা লাহে লাহেকৈ কাটি আছোঁ, আৰু ইয়াৰ পিছতে মই ইয়াতে আঠা লগাই দিম। এয়া আঠা লগালোঁ, আঠা লগাই মই এনেকৈ লগাই দিম। এখন পাখি হৈ গ'ল পখিলাৰ, আৰু এয়া আনখন লগালোঁ, আৰু মাজত কাটি থৈছিলোঁ যে নিমপাতখিলা, এইখিলা লগাই দিলোঁ। আৰু এতিয়া বন দুডাল বা ক'ত থলোঁ, বন দুডালহে বিচাৰি পোৱা নাই, হেৰাই গ'ল। মই বিচাৰি বিচাৰি পালোঁ। এতিয়া মই বন দুডাল ইয়াতে আঠা লগাই পেলাই মাৰি দিম। আপুনি আপোনাৰ শিশুটিক বা আপোনাৰ ওচৰৰ ল'ৰা ছোৱালীখিনিক আজৰি সময়ত এনেদৰে কিবা কিবি সাজি দিব পাৰিব, বা জন্মদিনৰ উপহাৰ হিচাপে দিব পাৰিব। শিশুৰ মন বৰ কোমল, অন্তৰবিলাক বৰ পবিত্ৰ। ইহঁতে কিবা এটা পালেই ভাল পায়, ওঠত হাঁহিৰ ঢৌ খেলি যায়। সেইকাৰণে ইহঁতক সন্তুষ্ট কৰিবলৈ ভাল। আমাৰ ডাঙৰবোৰহে সহজতে সন্তুষ্ট নহয়নে? এয়া ইহঁতৰ মই এতিয়া মন পচন্দৰ বিন্দিবিলাক লগাই আছোঁ। আমাৰ চবৰে পচন্দৰ ৰংবিলাক বেলেগ বেলেগ।
আৰু সেইবাবেই মই ইহঁতক সুধি লৈছোঁ কোনে কোনটো ৰং ভাল পায়, আৰু ইহঁতে মোক দেখুৱাই দি আছে মই এইটো ভাল পাওঁ, ইজনীয়ে বোলে মই এইটো ভাল পাওঁ। তেনেকৈ ইহঁতক সুধিয়ে মই লগাইছোঁ। এজনীৰ এইটো ৰং পচন্দ হৈছে। মই এনেকৈ এটাৰ পিছত এটাকে লগাইছোঁ, আৰু তৃষাই কৈছে পখিলাটোৱে বোলে মেকআপ কৰি আছে। এতিয়া পখিলাই মেকআপ কৰি পেলাই উৰা মাৰিব। কাৰোবাৰ ঘৰত যায়, এতিয়া কাৰোবাৰ ঘৰত কিমান ধুনীয়া ফুল আছে ন, পখিলাই ফুলহে ভাল পায়। অৱশ্যে তোমালোক নিজেই ফুলৰ নিচিনাই ধুনীয়া হয়নে? গতিকে ধুনীয়া ধুনীয়া ফুলকেইটাৰ মাজতে থাকিব এতিয়া আমাৰ পখিলাটোকৈ। আৰু 2টা ফুট লগাই দিলে আমাৰ পখিলাটো হৈ যাব। আৰু এটা আমি লগাই দিওঁ। এয়া আমাৰ পখিলাটো সাজি মেলি ৰেডি হৈছে উৰিবলৈ। কেনেকুৱা লাগিছে বাৰু পখিলাটো? ভাল লাগিছেনে? আপোনালোকৰ ভাল লাগিছেনে? ইহঁতকেইটাৰ বোলে বিৰাট ভাল লাগিছে। এতিয়া আমি আন এটি সাজিম। পখিলাই সাজো আজি। এয়া মই ডালিয়া ফুলৰ পাহি লৈছোঁ কেইটামান। প্ৰথমটো পাহিত আঠা লগাইছোঁ, অকণমান কাটি লৈছোঁ আগৰখিনি। আৰু এনেকৈ দ্বিতীয়টো পাহি লগাই দিম কাষেদি। এয়া লগাই দিলোঁ। তাৰপিছত এইবাৰ এইফালে লগাই দিম। আমাৰ এখন পাখি হৈ গ'ল পখিলাৰ। এতিয়া আনখন পাখিত আকৌ এনেকৈ আঠা লগাইছোঁ। এইফালে এটা আৰু ইফালে এটা লগাম। ইয়াৰ পিছত মই গাটোত যিটো পাত লগাম, এই পাতটো ঠাণ্ডাৰ দিনত ৰঙা হৈ থাকে আৰু গৰমৰ দিনত সেউজীয়া হৈ থাকে। নামটো কিন্তু নাজানো। বহুতকে সুধিছোঁ কি নাম, কিন্তু ইয়াৰ মই নামটো জনা নাই দেই। আৰু যদি আপোনালোকৰ কোনোবাই জানে এই পাতটো কি নাম এই পাতটো, তেতিয়াহ'লে জনাবচোন। আৰু ইয়াৰ মই গাটো ইয়াৰ লগাই দিলোঁ। এতিয়া পটককৈ লাগি নধৰে। এই পাতখিলাটো আঠা আছে, অমিতাৰ যেনেকুৱা আঠা, পাতখিলা ছিঙিলে তেনেকুৱা বগা বগা টুকটুকীয়া আঠা ওলায়। আৰু আঠা থকা পাতবিলাকত পটককৈ আঠাটো লাগি নধৰে, ডাঠ হৈ যায় অকণমান। আৰু এতিয়া আমি ইয়াতে বন লগাই দিলোঁ। আৰু এতিয়া ইয়াতে মই ফুট লগাই দিম। প্ৰথমতে 2টা চকু লগাম ইয়াত। চাই থাকিব। পখিলাৰ চকু লগোৱা হ'লেই যেতিয়া এইটো এতিয়া দেখাই হৈছে, সেইবাবে ইয়াক এতিয়া মেকআপো কৰি দিওঁ। তেতিয়াহে ফুলিব যাব পাৰিব ন, দেখিবলৈ ভাল লাগিব। আৰু এইকেইটা এতিয়া মই লগাই দিছোঁ জুৰেচাৰ বাবে। তাই যে সৰু, সেইকাৰণে তাইৰ বাবে অকণ বেছিকৈ ফুট লগাই দিওঁ। এতিয়া মই গাটোত 2টা লগাই দিম আৰু এটা লগালোঁ আৰু এটা। এতিয়া মই এটা লগাম ৰঞ্জুৰ বাবে, আৰু এটা লগাম নিয়ৰৰ বাবে, আৰু এটা লগাম পাহিৰ বাবে, আৰু এটা ৰিচাৰ। আমাৰ পখিলা সাজি মেলি ৰেডি। আৰু পখিলা সাজিবলৈ অহা পখিলা কেইজনীও ৰেডি। এতিয়া তেওঁলোকেনো কেনেকৈ সাজে আমি সেইটো চাওঁ। এয়া আমাৰ পখিলা ৰেডি। তেওঁলোকে বৰ ধুনীয়াকৈ পখিলা সাজিব ধৰিছে, খুব গপজপ কৰিছে। এতিয়া কাৰ পখিলাটো কিমান ধুনীয়া হয় আমি সেইটো চাম। ধুনীয়া হ'ব এওঁলোকৰ, কাৰণ এটা ধুনীয়া মন লৈয়ে বহিছে। আমাৰ মনটো ধুনীয়া হ'লে সকলো কামতে আমি আগ্ৰহ লৈ, আৰু যদি আমি মনটো খুব ধুনীয়াকৈ আমি কামটো কৰিবলৈ লওঁ, তেতিয়া আমাৰ কামবিলাক ভালেই হয়।
ধুনীয়া মন্ত্ৰীৰ সৈতে আমাৰ ভিডিঅ'টি চাই থকাৰ বাবে আপোনাকো জনাইছোঁ অশেষ ধন্যবাদ আৰু আপোনাৰ পৰা বিচাৰিছোঁ প্ৰেৰণা আৰু আশীৰ্বাদ আৰু আমাৰ ল'ৰা ছোৱালীকেইটিকো আশীৰ্বাদ প্ৰদান কৰিব যাতে এওঁলোক আৰু এধাপ ওপৰলৈ আগুৱাব পাৰে আৰু মানৱ সম্পদ ৰূপে গঢ় লৈ উঠে। আজিৰ আমাৰ এই প্ৰয়াসটি চাই কেনেকুৱা পালে কমেণ্ট যোগে জনাবলৈ নেপাহৰিব। আৰু এতিয়া আমি এওঁলোকে সঁচা পখিলাকেইটি চাওঁ নহয়। এয়া চাওকচোন, দেখিবলৈ বৰ ধুনীয়া হৈছে। মই কৈছিলোঁৱে নহয় দেখিবলৈ ভাল লাগিব বুলি, কাৰণ এওঁলোকৰ আমাৰ মনবিলাকো ধুনীয়া আৰু ধুনীয়া মনটো লৈয়ে এওঁলোক বহিছিল। আৰু এতিয়া আমি এওঁলোকৰ মুখকেইখন চাম দেই। প্ৰথমতে দেখুৱাবলৈ অমান্তি হৈছিল আৰু অমান্তি হোৱাৰ বাবেই মোৰ দেখুৱাবলৈ মন গৈছে, কাৰণ লাজকৈ মোৰ হাঁহিটো বৰ ভাল লাগে ন। এয়া আমাৰ নিয়ৰ আৰু এয়া জয়েছা আৰু এইজনী আমাৰ তৃষা। অলপ লাজ কৰিছে, অলপ বেছিয়ে লাজ কৰিছে তাই। আৰু এয়া হৈছে পাহি আৰু এয়া ৰঞ্জু। আৰু আমাৰ ভিডিঅ'বিলাক চাই থাকিব আগলৈ। বাই বাই।